এখন নামি যাব ওপৰত এটা মন্দিৰ আছে কেনেকুৱা নাজানো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবে আশা কৰোঁ সবৰে ভাল আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি ক'ত যাম গছপাৰা যাম তাত বসুন্ধৰী থান বুলি কয় সো তাৰ ভিডিঅ' তাত কেনেকুৱা দৃশ্য চাবলৈ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ফাইনেলি 1K হৈ গ'ল এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া ৰেল লাইন পাৰ হ'ম কাৰণ বহুত দূৰ যাব লাগিব ঘূৰিবলৈ কাৰণে বহুত টাইমটো শ্বৰ্ট হৈ যায় ত' এতিয়া আমি ৰেল লাইন পাৰ হ'ম ব'লক আমাৰ লগত মই চাইকেল ভালকৈ আনিলোঁ আকাশে আনি আছে চাইকেল এইপিনে ৰিয়াজ বেলেগ চাইডত গুচি গৈছিলে আৰু সিটা উভতি আহিছে আৰু এতিয়া ৰেল লাইনটো পাৰ হৈ আহিলোঁ চ' ভিডিঅ'টো আকৌ পুনৰ আৰম্ভ কৰিছোঁ ব'লক আমাৰ লগত আপোনালোকো কিবা ক'বলগীয়া আছে অলপ স্পীড দে বৰ্তমান এখন অৰণ্য ধাবা পাইছোঁহি আৰু ইয়াতে বহুতখিনি যাব লাগিব বাহিৰৰ পৰাই দেখাম ধাবাখন এইখন অৰণ্য ধাবা ভিতৰতো বহুত ধুনীয়া লাগে বাৰু এতিয়া আমি যাব লাগিব বহুতখিনি আছে আৰু ৰিয়াজো আজি আহি গ'ল বহুত দিনৰ পিছত আগৰ ভিডিঅ'টো নাহিলে এবাৰ আহি গ'ল তেওঁ বহুতখিনি আছে ত' গৈ থাকোঁ বুলি মানে ছাইডটো ভৰি ভৰি গৈছে তাৰ দি পানী আছে বান্ধি দিছে ছাইডত ত' পানী বহুত আছিলে বহুত পানী কমিছে এইবিলাক চাওক বৰ্তমান বসুন্ধৰী থানলৈ যোৱা ৰাস্তাতে সোমাইছোঁ আৰু এতিয়া গাঁৱৰ মাজে মাজে বহুতখিনি যাব লাগিব বহুতখিনি মানে এতিয়া বহুতখিনিয়ে আছে যিটো ভাগৰ বহুত লাগিছে এতিয়া আমি গৈ আছোঁ গাঁৱৰ মাজে মাজে আৰু ৰিয়াজ গুগল মেপত উলিয়াই লৈছে লোকেশ্যনবিলাক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক ৰাস্তা গাঁৱৰ মাজে মাজে আহি গ'লোঁ আৰু পানী হোৱাৰ কাৰণে মানুহে দৰঙৰ ওপৰতে ধান চানবিলাক মেলিছে খেৰবিলাক ৰাস্তা বনোৱা থাকিলে আধা ৰাস্তা বনাব থাকিলে এইপিনে শেষ হয় এতিয়া ৰিয়াজ এখন দিন নামি যাব ৰিয়াজ লাই লল গৈ ৰিয়াজ তল পালে গৈ ত' গাইজ ময়ো যাব লাগিব এতিয়া তললৈ আৰু গৈ আছোঁ ময়ো পৰিলেতো গম পাবি চাই দিবি গাইজ যেনে তেনে ৰখিছোঁ বম স্পীড কেনেকুৱা লাগিল ফিল্ডটো মোক কিন্তু ভাল পাই লাগিছে দেই বৰ্তমান বহুতখিনি পাই গ'ল দেখি আৰু অলপমান আছে 5 কিলোমিটাৰ আছে যাবলৈ 5 কিলোমিটাৰ আছে শ্বিলং টাইপ লাগিছে পুৰা বোকাই চুকাই লুতুৰি পুতুৰি এতিয়া আমাৰ লগত গৈ থাকক আপোনালোকেও গাইজ গৈ আছোঁ এতিয়া আৰু 1 কিলোমিটাৰ আছে টানিব নোৱাৰা হৈছে চাইকেল ঐ টানিব নোৱাৰা গ'লো তো ফাইনেলি আৰু 1 কিলোমিটাৰ আছে গাইজ ইয়াত কিবা কিবি লিখা হৈছে লং লাইভ কিবা কিবি গাইজ ভিউ চাওক গাইজ বহুত ইণ্টাৰেষ্টিং হ'ব লগা আছে কি ধুনীয়া ভিউ বিজয় তেৰং লং লাইভ বহুত দূৰ আহিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ক'ৰবাত জেগা আছে বান্দৰ দেখাই দিছে বান্দৰ অ' ভাই চেনেল ছাবস্ক্ৰাইব কৰি দিব কৈ দে অ' ভাই ৰাস্তাত বিয়া পাই গ'লোঁ বিয়াত গোটেই ৰাস্তাতে নাচি কৰি মানুহবিলাক আহি আছে আৰু এতিয়া অলপ সময় ৰৈ দিব লাগিব চাগৈ 5 মিনিটমান এনেই দেৰি হৈ আছে আৰু এতিয়া ডান্স কি নাচি দিয়া যোৱা ফাইনেলি আহি পাই গ'লোঁ আৰু 28 কিলোমিটাৰ চাইকেল মাৰি আহিছোঁ ভাগৰটো বহুত লাগিছে কিমান কষ্ট হৈছে কৈ দে আৰু ভিডিঅ' যদি শ্বেয়াৰ নকৰে বহুত বেয়া লাগিব যোৱা সময়খিনি ভাল লাগিব আৰু এতিয়া গেট পালোহি গেটটো দেখাম এতিয়া আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকক গেট সোমাই গ'লোঁ আৰু গৈ থাকিম এতিয়া অলপমান এতিয়া সোমাই গ'লোঁ ইয়াৰ এইখন থান তাতে সেয়া কৰিব পাৰিলেতো ভাল লাগিব আজি এনেই ৰিয়াজ ফিল্ডটো কেনেকুৱা আছে আজি ইমানখিনি চাইকেল মাৰি 28 কিলোমিটাৰ পাইছোঁ যে এইটো বম মজা লাগিছে
কেতিয়াবা লাগি আছিলে গুগল মেপছতো ভুলকৈ দেখাইছে ৰাস্তা আৰু যদি কাৰোবাৰ আহিবলৈ মন আছে ইয়াত 28 কিলোমিটাৰ চাইকেল মাৰিতো আহিব পাৰে আৰু এতিয়া ওপৰলৈ যাম দেখাই আছোঁ আপোনাক আহি পাই গ'লোঁ আৰু এইখন চালত এতিয়া সোমাম আমি আৰু ওপৰলৈ যাম এতিয়া আমি ওপৰলৈ গৈ আছোঁ চ' বন্তি চন্তি নাই কিন্তু ধূপ জ্বলাম চাগৰ আজি জ্বলাম নহয় চাগৰ নহয় আৰু জ্বলামেই এতিয়া ধূপ মানুহবিলাক ওপৰৰ পৰা আহি আছে আৰু পাহাৰত উঠিবলৈতো আজি চেষ্টা কৰিমেই পূৰা চেষ্টা কৰিম আগৰ ভিডিঅ'টো নিচিনা যিমান পাৰোঁ আজি ছাইডত পৰা ৰাস্তাটোতে যাম নেকি ছাগলী চব ছাগলী পাৰ মন্দিৰ সেইখিনি যাব পাৰে মেপ পিলাতে যাম গোটেইকেইটা বস্তু এবাৰ দেখাবলৈ চেষ্টা কৰিম এয়া গোটাই ইয়াতো সেৱা কৰিব পাৰে মানুহে ইয়াতো আছে ইয়াৰ চাত তুমি বহি ল'ব পাৰিবা বহি ল'ব এবাৰ এনেই বহি লোৱা ভাল লাগিব ৰিয়াজ বহিবলৈ দৌৰি গৈছে ৰিয়াজ কিবা ক'বলগীয়া আছে নেকি কৈ দিয়া বহিতে শুবলৈ মন গৈছে ঘৰত গৈ একেবাৰে শুবা গোৱা হা এইটোৰ ওপৰত উঠিব পাৰিম নে চাওঁ বাৰু কৃষ্ণ ডাইৰেক্ট নধৰিব উঠিছোৱে ডাইৰেক্ট ইয়াতো কিবা বেলেগ ব্যৱস্থা আছে ডাইৰেক্ট ওপৰলৈ নাযাওঁ ওপৰতে বনাইছে কিন্তু এইটো মন্দিৰ এখন সম্পূৰ্ণকৈ চেষ্টা কৰিম ইয়াতো বহিব পাৰিবা তোমালোক এইখন শিৱথানতে বন্তি ধূপকেইটা জ্বলাই লওঁ নেকি ন শিৱথানতে ধূপ জ্বলাই লওঁ মানুহ ওলাই আহক তাৰপিছত আমি সোমাম এইপিনেদি সোমাব পাৰে কিন্তু গেট মাৰা আছে এইপিনেদি মানুহ নোসোমায় আমাৰ ভুল হৈ গ'ল যিহেতু এতিয়া আমি ইপিনেদি যাব লাগিব ঘূৰি যাম পাৰবোৰ খুব উৰিছে ওপৰলৈ যাম দিয়ে ওপৰলৈ গৈ আছোঁ শিৱ মন্দিৰ আমার গাছ এক গাছ ইয়াতো মানুহ সদায় আহে ন ক'ৰ আহিছে কামপুৰ আকৌ এই চন্দ্ৰৰ ভাগিনীকেইটা চন্দ্ৰৰ নিচিনাই বয়স হৈছে এতিয়া সি নাহাই মানে সি খানাই নে কিবা বুলি চন্দ্ৰ বায়েকেইজনী ইয়াতে কৰিছে আকৌ আৰু এজনী কৰিছে আৰু এজনী কৰিছে তোমাৰ দেখোন মৰিলে আমাৰ ইয়াতে কৰিছে তোমালোকৰ নিচিনা এতিয়া দুইজনী আছে আৰু নামটো পদুমী বুইজনী নাম Amam satpur kayang vidamaya dawang dhimai chanar dana pasudana wa kaya mapa apna pore satare te pantra Amam satpur kayang vidamaya dawang dhimai chanar dana pasudana wa
যি মানুহখিনি আপোনাৰ চেতনা দিয়া আছে সেয়া খাব যেনে কণ্ঠত খৰচি দেখাই দিয়ে ইয়াত চুৰ গাইতে আছে যোগী পোৱালি যে থকা ক'ৰবাত লাইট আপ লগাই আছে বাবা চাওক কি ধুনীয়া পৰিৱেশ এইটো মন্দিৰটো বৰ্তমান শেষ কৰি আহিলোঁ পূজাৰীজন আহি আছে আৰু গছ গছনিবিলাক বহুত ধুনীয়া লাগিছে ইয়াত এইবিলাক ভিউটো ইয়াত এবাৰ আগতে আহি গৈছোঁ আছে আছে ওপৰলৈ যাম এতিয়া ব্লক গৈ থাকক আমাৰ লগত আপোনালোকৰ ওপৰতো এটা মন্দিৰ আছে কেনেকুৱা নাজানো ইয়াতে অহা বহুত বছৰে হৈ গ'ল ফাটি ওলাই আহিছে ওপৰলৈ যোৱা ৰাস্তা আছে কি ধুনীয়া ভিউ এইটো হৰগৌৰী থান বুলি কয় হৰগৌৰী থান আৰু ভিতৰত ধুনীয়াকৈ আছে ভালকৈ দেখাবলৈ ট্ৰাই কৰিম চাওক এইটো বৰ্তমান পূজাৰী নাই কিন্তু এইটো সেয়া কৰিব পৰা হেঁতেন আৰু ভাল লাগিল ওপৰলৈ কেতিয়াও ওপৰলৈ বৰ্তমান পাহাৰত উঠি আছোঁ আৰু এক শিল আছে ডাঙৰ ডাঙৰ শিল আছে চাওক তাত যাবলৈ চেষ্টা কৰিম কিন্তু আজি ভৰিত চেণ্ডেলো নাই চেণ্ডেল নাইকিয়া কাৰণে যাব নোৱাৰিবও পাৰোঁ তেতিয়াও চেষ্টা কৰিম পূৰা যাবলৈ কাৰণে মাধৱপুৰৰ নিচিনা লাগিছে মাধৱপুৰৰ নিচিনাই লাগিছে পূৰাটো মাধৱপুৰাই কপি মৰাৰ নিচিনাই হ'ল আৰু ওপৰলৈ গৈ আছোঁ লাহে ধীৰে ভগৱান ৰক্ষা কৰিবা আৰুতো জেগা নাই ইমানতে শেষ চাই লওক ইপিনে শেষ ওপৰতো শিল যদি ইপিনেদি ৰাস্তা আছে তো নাজানো ইপিনে যাবলৈ চেষ্টা কৰোঁ গাড়ী ৰাস্তা আছে ইয়াত আকাশ আহিব এতিয়া যাব লগা গ'লে উঠি আছোঁ লাহেকৈ যাবলৈ চেষ্টা কৰি যাম মাধৱপুৰা চেম ফিল গাত ভয় লাগে ৰাতিপুৱা যদি শুই থাকোঁতে ৰাতি যদি শুই থাকোঁতে মাধৱ পাপা যে ইয়াত কোনোবা থৈ দিয়ে গমেই নাপাব মাধৱ পাৰ আছে নিবাৰ আছে দেখিছোঁ ইয়াৰ পৰা যাব নোৱাৰে আৰু ফিল্ডখিনিতে আজি সমাপ্ত ভিউ চাওক কিন্তু এইপিনলৈ যদি যাব পাৰে নাজানো তললৈ চাম বাৰু এবাৰ আৰু তললৈ যাব পাৰিলে ভাল লাগিব এইপিনে যাব নোৱাৰে তো এইপিনে যাম আকৌ এবাৰ ইয়াতে অকণমান বহি কৰি যাওঁ নেকি অঁ এতিয়া ওপৰৰ পৰা আহি গ'লোঁ আৰু এতিয়া বৰ্তমান তললৈ যাম তললৈ গৈ আকৌ এবাৰ গোটেই মন্দিৰকেইটা ভালকৈ দেখাই দিম দেখাই দিয়াৰ পিছত আমি একেবাৰে ঘৰলৈ যামগৈ আৰু ইয়াত বেছি সময় ৰৈ নাথাকোঁ বহুত সময় লাগিব ঘৰ যাওঁতে এতিয়াও চাগৈ 2.5 ঘণ্টামান লাগিব 28 কিলোমিটাৰ চাইকেল মাৰিবলৈ আছে এতিয়াও পুনৰ 28 কিলোমিটাৰ গৈ আছোঁ লাহে ধীৰে গৈ থাকা আমাৰ লগত লাহে লাহে কাটিব ইয়াতে চেণ্ডেলো পিন্ধা নাই জেঙেকে ফালেই দিব ৰখাই নাই বোলে তেনেকুৱা দুটা ঠাই দেখাই দিয়া এবাৰ চাই লওক ভিউকেইটা চাই লওক বৰ্তমান আহি গ'লো ওপৰৰ পৰা এতিয়া আকৌ তললৈ যাম আহি থাকক পাৰ আৰু সেইখিনি খালি কাম
গাইছ আমি তল পালোহি বহুতখিনি আমি আৰু ঘৰলৈ যাম ন কাকা ৰখক আছে বোলে এখন জুনিপি বুলি কয় ইয়াত মানুহ বহিব পাই চাগে বহিব পাৰে এইবোৰ দেখাই দিয়ে জিন্দাখিল ওলাইছে এইপিনে যাব পাৰিলোঁ নে এইপিনে যাবি এইপিনে যাই দিওঁ আমি আগতে যাওঁ আহাদি যাওঁ আমি গৈ আছোঁ এতিয়া দেখাই দিয়া ছাগলী পোৱালিটো ভাল লাগিছে নোমখিনি এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু ওলাই যোৱাৰ পিছত চেণ্ডেল আছে নে ফাৰ্ষ্টে খেজি চাম তাৰপিছত চাইকেল লৈ পুনৰ ঘৰলৈ আকৌ যাম গৈ থাকক আমাৰ লগত ভিউটো বহুত ধুনীয়া লাগিছে চাইকেল আছে মোৰ পাদুকাজি আছে চাইকেল আছে ইয়াত চেণ্ডেলযোৰ আছে গাইজ পানী আহি পালোঁ এতিয়া আকাশে বেগ খাবলৈ উলিয়াব খালিজ বিস্কুট আৰু দুটা বিস্কুট স্পেচিয়েল মিঠা বিস্কুট পানী বটল আমি বৰ্তমান মন্দিৰৰ ভিতৰৰ পৰা আহি গ'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ মানে বেছি ইমান এটা নাছিলে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ইয়াত কিবা বহুত কষ্ট কৰি আহিছোঁ ন 28 কিলোমিটাৰ শুকাই এতিয়া যাবলৈ আছে আৰু লাগিব যাওঁতে তো বাই বাই গাইজ পিছত নেক্সট ভিডিঅ'ত আকৌ লগ পাম কিবা ছাবস্ক্ৰাইব কৰি দিব খালি আৰু একো নালাগে শ্বেয়াৰ কৰিব পুৰা